নমস্কাৰ, মই চিন্ময় আপোনালোক সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা বইল ৰেচিপি লৈ আহিছোঁ, মাছৰ মূৰেৰে ৰন্ধা স্কচৰ খাৰৰ ৰেচিপি। এই ৰেচিপিটো খুবেই সহজ আৰু বইল, গতিকে হেল্ডিও হয়। চ' এয়া দুটা সৰু সৰু স্কচ লৈ লৈছিলোঁ আৰু এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ এনেদৰে। যিহেতু এইখিনি বইল বনাম, গতিকে মই এটা প্ৰেছাৰ কুকাৰ লৈ লৈছোঁ আৰু প্ৰেছাৰ কুকাৰত এইখিনি স্কচখিনি দি দিছোঁ। চাইছেনে, একদম সৰু সৰুকৈ কাটিছোঁ আৰু ভাজি লোৱা মাছৰ মূৰখিনি দি দিছোঁ। মই ইয়াতে এটা মাছৰ মূৰ ব্যৱহাৰ কৰিছোঁ আৰু এয়া অকণমান আদা থেতেলাই লৈছোঁ আৰু কেইফুটামান নহৰু আধা থেতেলা কৰি লৈছোঁ। দুটা কেঁচা জলকীয়া আধা ফালাকৈ লৈছোঁ আৰু জোখমতে নিমখ দি দিছোঁ আৰু এই সৰু চামুচখনেৰে এচামুচতকৈ অলপ কম বেকিং ছ'ডা দি দিছোঁ খাৰ আৰু একাপমান পানী দি দিছোঁ আৰু দুখিলা বন্ধাকবিৰ পাত দি দিছোঁ। পাতটো আছিলে কাৰণে দি দিছোঁ, আপোনালোকে স্কিপ কৰিব পাৰে। আৰু এতিয়া এইটো 4টামান হুইচেল মাৰি ল'ম। চ' মই 4টামান হুইচেল মাৰি ল'লোঁ আৰু ভাপটো যোৱাৰ পিছত এইখিনি খুলি চালোঁ। এইখিনি ভালদৰে গলি যোৱা নাছিলে, সেইকাৰণে গেছৰ ফ্লেমটো হাই কৰি এইখিনি অলপ লৰচৰ কৰি দি আছোঁ যাতে স্কচখিনি ভালদৰে গলিও যায়। চ' এইখিনি ধুনীয়াকৈ লৰচৰ কৰি দিলোঁ আৰু স্কচখিনি গলাৰ নিচিনা হৈ গৈছে আৰু এইখিনি বনাই ৰেডি হৈ গৈছে। আপোনালোকে চাব পাৰিলে ইয়াতে অকণমানো তেল ব্যৱহাৰ কৰা নাই, অকল মাছৰ মূৰখিনি ভাজোতেই তেল ব্যৱহাৰ কৰিছিলোঁ। চ' আপোনালোকে চাব পাৰিলে ৰেচিপিটো একদমেই চিম্পল হয় আৰু টেষ্টিও হয়, লগতে হেল্ডিও হয়। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।